ফেণ্টাসি ছবিত সাধাৰণতে বাস্তৱিক জীৱনৰ লগত সংলগ্ন থকা কাহিনী এটাক উপস্থাপন কৰা হয়। কল্পনাপ্ৰসূত বিষয়বস্তু, যাদুতন্ত্ৰ, অতিপ্ৰাকৃতিক পৰিঘটনা, পৌৰাণিক কাহিনী, লোককথা বা বিদেশী কাল্পনিক জগতৰ কাহিনী ফেণ্টাসি ধাৰাটোৰ অন্তৰ্গত। ইংৰাজী ভাষাৰ ছবি গডজিলা, লৰ্ড অৱ দ্য ৰিংছ, হাংগাৰ গেমছ, হিন্দী ভাষাৰ ছবি ব্ৰহ্মাস্ত্ৰ আদি ফেণ্টাসি ছবিৰ উদাহৰণ। অসমীয়া ভাষাত নিৰ্মাণ কৰা প্ৰথমখন ফেণ্টাসি ছবি হৈছে ৩১ জুন। ছবিখনৰ কাহিনীটোত প্ৰেমৰ অনুভূতি হেৰুৱাই পেলোৱা ইংৰাজী বিষয়ৰ অধ্যাপক মহৎ শইকীয়াৰ কাহিনীটো উপস্থাপন কৰা হৈছে। সপোনত এদিন মহৎ শইকীয়াই কামদেৱৰ দৰ্শন লাভ কৰে আৰু তেওঁৰ কথামতে পঞ্চমুখী শিলাখণ্ডলৈ গৈ এজন বাবাক দেখা কৰে। বাবাৰ পৰা এটা বিশেষ বৰ লাভ কৰি ৪০ বছৰীয়া মহৎ শইকীয়াই যৌৱনলৈ ঘূৰি যায় আৰু প্ৰীতম নামৰ এজন যুৱকৰ ৰূপ লৈ পংখী নামৰ গাভৰুগৰাকীৰ প্ৰেমত পৰে। ইয়াৰ পিছৰ কাহিনীটোৱে নাটকীয় ৰূপ লয় আৰু ৩১ জুন তাৰিখটোৰো বৈশিষ্ট্য পোহৰলৈ আহে। ৩১ জুন ছবিখনে মুক্তি লাভ কৰিছিল ১৯৯৪ চনৰ ৮ এপ্ৰিল তাৰিখে। ছবিখনৰ পৰিচালক ভাস্কৰ বৰা আৰু প্ৰযোজনা কৰিছিল উনেম আহমেদ আৰু লক্ষ্মণ শ্বাহে। কাহিনী আৰু চিত্ৰনাট্য ৰঞ্জিত শৰ্মাৰ। ছবিখনত প্ৰাঞ্জল শইকীয়া, মাধুৰিমা চৌধুৰীৰ লগতে মনিতা কাকতি, দেৱেন দত্তই কেইটামান মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। ছবিখনৰ গীতকেইটা লিখিছিল কেশৱ মহন্ত আৰু প্ৰশান্ত বৰদলৈয়ে। আনহাতে সাধনা স্বৰ্গম, কুমাৰ চানু আৰু অভিজিতে গীতকেইটিত কণ্ঠ নিগৰাইছিল। ছবিখনৰ সংগীত পৰিচালক আছিল প্ৰশান্ত বৰদলৈ আৰু চিত্ৰগ্ৰহণকাৰী আছিল ইন্দুকল্প হাজৰিকা।